নমস্কাৰ সকলোকে। আৰু পুৱাই পুৱাই দেখিছেনে কি অৱস্থা, একেবাৰে হাতত কেটেপা লৈ বান্দৰ খেদি আছোঁ। এটা দুটা নহয়, প্ৰায় 70-80টা বান্দৰ গোটেই লাও খাই শেষ কৰিছে, আপেল বগৰী গোটেই খাই তহিলং কৰিছে। আৰু পুৱাই পুৱাই এই মৰ ঠাণ্ডাত কাম হৈছে বান্দৰ খেদা, তাৰ বাহিৰে একো কাম নাই হোৱা। আৰু এই বান্দৰৰ পৰা কিবা কৰি পাই আশা নাই। আপোনাক দেখুৱাইছোঁ কি কৰিছে বান্দৰে। এইবোৰ চাওক, জাতিলাও কলি চাওক, বান্দৰে খাই শেষ কৰিছে। ৰাতিপুৱাই পুৱাই দেখিছে নহয়, এইবোৰ কলি বান্দৰে খাইছে। এইবোৰ বান্দৰে চব জাতিলাও খাই ধ্বংস কৰিছে। ইফালে গোটেই মাজত গোটেইখন লাও খাই চফা কৰিলে। এইবোৰ চাওক, এইবোৰ দেখিছে খাই বান্দৰে গোটেই ধ্বংস কৰিছে, অ'ত ত'ত পেলাই থৈ গৈছে। আৰু ইফালে চাগে মানুহৰ শব্দ শুনিছে, সেই বান্দৰ খেদি আছে ৰাইজে। এইবোৰ চাওক, লাও দেখিছে বান্দৰে ধ্বংস কৰিছে খাই পেলাই। ওপৰতো চকুতে বান্দৰে চাং ভাঙি পেলালগৈ জঁপিয়াই জঁপিয়াই। এইখন চাওক, চাংখনকে ভাঙি পেলালে জঁপিয়াই জঁপিয়াই বান্দৰে চাং ভাঙি পেলালে। আৰু ইফালে মানুহ আছে, মানুহৰ বাৰী আছে, সেইফালে মানুহে চিঞৰ বাখৰ লগাই আছে, বান্দৰ খেদি হুইহা কৰি আছে। ইফালে বগৰীবোৰ গোটেই খাই পেলালে। এইবোৰ দেখিছে গোটেই বগৰী হৈ আছিলে, কিন্তু বগৰী এতিয়া কমি গ'লগৈ বান্দৰৰ উৎপাতত। বান্দৰে এতিয়া এইজোপাত পূৰা বগৰী আছিলে গোটেইখিনি, সেইবোৰ চব ছিঙি পেলাইছে বান্দৰে। যিবোৰ বেছি ডাঙৰ হৈছিলে, মেচিয়ৰখিনি ডাঙৰখিনি খাই বান্দৰে এতিয়া এইফালে পলাইছে বান্দৰ। এইবোৰ চব আপেল বগৰী দেখিছে আপোনালোকে, গছতে চব একাম একাম মাৰি থৈ গুচি গৈছে বান্দৰে। এই দেখিছে এফাল নাই বগৰী, এইজোপা গছত চব বগৰীয়ে নাই, চব চাফা কৰি পেলালে ছিঙি পেলাই। এইজোপাতো বগৰী পূৰা লাগি আছিলে লমা লমে, ইফালে বগৰী আছিলে। এইজোপাতো ডাঙৰ বগৰীবোৰ নাই, এতিয়া চব খাই পেলাইছে বান্দৰে। এইবোৰ চব গছতে কাম মাৰি থৈ গৈছে, ইমান ধুনীয়া ধুনীয়া বগৰী। এইবোৰত বগৰী চব মই ছিঙিয়ে লওঁ এটা, ইমান ধুনীয়া ধুনীয়া বগৰী, আপেল বগৰী। কিন্তু কি কৰিব, উপায় নাই। বান্দৰৰ উপদ্ৰৱৰ কাৰণে আমি কেনেকৈ কি কৰিম তাকে চিন্তা কৰিবলগীয়া হৈছে। এইবোৰ বগৰী কিছুমান ছিঙি থৈ গৈছে, মই মাটিত পৰি থকা বগৰী কিছুমান লৈ আহিছোঁ তুলি পেলাই। এইবোৰ চাওক আপোনালোকে কেনেকৈ চাওক, একেলগে চাওক 4-5টা বগৰী কেনেকৈ ছিঙি পেলাই খাই নষ্ট কৰিছে দেখিছেনে। একাম খাই দলিয়াই থৈ গৈছে বগৰীবোৰ। সেইবোৰ চাওক, সিফালে বগৰী হেৰি পৰি আছে টুকুৰে টুকুৰে। আচলতে প্ৰথম কথা হৈছে কি, বগৰী মই নাখাওঁ বুলি ভাবিছিলোঁ বান্দৰে, কিন্তু দেখিলোঁ এতিয়া বগৰী পূৰা উৎপাত আৰম্ভ কৰি দিছে। আৰু যিহেতু বগৰীত মোৰ বহুতখিনি খৰচা হৈছিলে, অকলে গম পাই মই বগৰীৰ ওপৰত ভিডিঅ' বনাই আছিলোঁ। আৰু নেক্সট বছৰলৈ বগৰী আৰু ভাল হ'লহেঁতেন, কিন্তু এনেকৈ হ'লে মই কেনেকৈ ৰাখিম মই তাকে চিন্তা কৰিছোঁ। আৰু বিশেষ নাই ভিডিঅ'টো, ৰাতিপুৱাই কি কৰিলোঁ, কেনেকৈ বান্দৰৰ লগত কি যুদ্ধ, মানুহে কি উপকাৰ কৰিছে, দেখুৱালোঁ কেনেকৈ অনিষ্ট কৰিছে বান্দৰখিনি, দেখিলে আপোনালোকে। আৰু সেয়াই আৰু বাকী একো নাই, তাকে অলপ দেখুৱাই দিলোঁ আপোনালোকক কেনেকৈ কৰিছে। আৰু যদি আপোনালোকৰ তাত বান্দৰ আছে, তেনেহ'লে আপোনালোকে খেতি বাতি বাদ দিয়ক আৰু, একো কৰিব নোৱাৰে বান্দৰৰ পৰা।